Hello friends, welcome to my channel. আজি বনালো কাচকলৰ কোফতা গ্ৰেভি। আহকচোন চাও কেনেকৈ বনালো মই। আমাক লাগিব কিচমিচ, তেজপাত, আদা, নহৰু, কাশ্মীৰী মিৰ্চ, জিৰা, ধনিয়া গুড়ি সব এচামুচ লৈছো। হিং, হালধি, নিমখ। এয়া লৈছো কাচকল 8টামান লৈছো, দুফালকৈ কাটি সিজাই লৈছো। তাৰপিছত ইয়াত লৈছো বেচন, ক্ৰীম, গোটা জিৰা, গোটা ধনিয়া, গৰম মছলা, ইয়াত লৈছো পিঁয়াজ 3টা আৰু 1 কাপ ৰিফাইন তেল। কাচকলখিনি আমি এতিয়া বাকলিখিনি গুচাই লৈছো। এইটো মই 2টা চিটি দি পেলাই সিজাই লৈছিলো। এতিয়া গোটেইখিনি বাকলি গুচাই ল'ম, তাৰপিছত ভালকৈ সানি ল'ম। এইখিনি আমি অলপ বেচন দি সানিব লাগিব, নহ'লে বৰাটো গোট নাখাব। আপোনালোকে কৰ্ণফ্লাৱাৰো ইউজ কৰিব পাৰিব। এতিয়া এইখিনি আমি মেশ কৰি লৈছো। তাত দিছো বেচন, আদা, নহৰু অলপ দিব, নিমখ দিব, লগত জিৰা গুড়ি, ধনিয়া গুড়িও দি দিব। তাৰপিছত গোটেইখিনি একেলগে সানি ল'ব। এতিয়া এইকেইটা আমি ধুনীয়াকৈ শ্বেপ দি দিছো। আপোনালোকে বেলেগ ধৰণে শ্বেপো দিব পাৰে। এতিয়া আমাৰ তেল গৰম হৈছে, ইয়াত কোফতাকেইটা দি দিম। এয়া এটা দি দিছো। এইকেইটা সাৱধানে দিব। যেতিয়ালৈকে ৰঙা বা ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে আমি কোফতাকেইটা অলপ জুইত লৰাই থাকিম। এয়া কোফতাকেইটা ধুনীয়া কালাৰ হৈছে। এতিয়া মই প্লেট এখনত ওলাই দিম এইকেইটা। আপোনালোকে এনেকৈও খাব পাৰে চাহৰ লগত। মই গ্ৰেভি বনাই দিম এতিয়া। গ্ৰেভিত এই কোফতাকেইটা দি দিম। আৰু গ্ৰেভিত দিলে লাষ্টত দিব, তেতিয়া কোফতাকেইটা ভঙা চান্স নাথাকে। নুমুৱাৰ আগে দি দিব। আমি এখন টাৱা লৈছো এতিয়া। ইয়াত গোটা ধনিয়া আৰু গোটা জিৰা আমি ড্ৰাই ৰোষ্ট কৰিম। এইটো 1-2 মিনিটমান কৰি দিম। তাৰপিছত আমি এইটো মিক্সিত দি গ্ৰাইণ্ড কৰি ল'ম। এয়া কোফতা ভজা তেলখিনিতে আমি এতিয়া গৰম মছলা দি দিম। লং, ইলাচি, ডালচেনি আৰু তেজপাত
এতিয়া ইয়াত দিছোঁ পিঁয়াজ, লগতে দিম আদা নহৰু আৰু 5 মিনিটমান ফ্ৰাই কৰি দিম যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো নাযায় আৰু পিঁয়াজটো অলপমান কালাৰ চেঞ্জ নহয়। এয়া দিলোঁ আদা নহৰু পেষ্ট, এতিয়া এইখিনিতে দিম আমি হালধি, লগত দিম নিমখ, কাশ্মীৰী মিৰ্চ দিছোঁ, মানে জ্বলাটো নহয়, এইটো কালাৰটোৰ কাৰণে দিছোঁ। এইখিনি অলপ লৰাই দিছোঁ আৰু লগতে দিম আমি যে ড্ৰাই ৰ'ষ্ট কৰি লৈছিলোঁ জিৰা ধনিয়াখিনি, সেইখিনি মই পাউডাৰ কৰি দিলোঁ মিক্সিত, এইখিনি দি দিছোঁ। আমি এতিয়া এইখিনি 5 মিনিটমান ফ্ৰাই কৰিলোঁ। তাৰপিছত দি দিছোঁ খিচমিচখিনি মই পানীত তিয়াই থৈ দিছিলোঁ। আৰু এতিয়া ইয়াতে লগতে দি দিম হিং। যেতিয়া ভেজ বনাই তেতিয়া কয় যে হিং অলপ দিব লাগে, তেতিয়া তৰকাৰীখন অলপ টেষ্ট হয়। এইখিনি এতিয়া আমি 5 মিনিটমান লৰাই দিম। এতিয়া এই তৰকাৰীখনত ক্ৰীম দি দিছোঁ। এয়া ক্ৰীম দি পেলাই এতিয়া ভালকৈ লৰাই দিব। এয়া 2 মিনিটমানৰ কাৰণে ভালকৈ লৰাই দিছোঁ। ক্ৰীম দিলে অলপ ৰিচ হয় তৰকাৰীখন, খাবলৈও ভাল হয়। ইয়াত মই এতিয়া 1.5 গিলাচমান পানী দি দিছোঁ, গৰম পানী, আৰু ভালকৈ উতলিবলৈ দিম। এতিয়া এই গ্ৰেভিখিনিত আমি কোফটাকেইটা দি দিছোঁ। কোফটাকেইটা দিয়াৰ পিছতে ফ্লেমটো অফ কৰি দিব, নহ'লে কোফটাকেইটা ভাঙি যোৱাৰ চান্স থাকে। লগতে দি দিছোঁ গৰম মছলা আৰু অকণমান ক্ৰীম দি দিব লাষ্টত। আমাৰ কোফটা কাৰী আজি ৰেডি হৈ গৈছে, আৰু আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, থেংক ইউ।